পুলিচ আম ভাবিছিলো চিকতে বনি গলো চোৰ ৰখিবলৈ দিছিলা নিজে চুৰ কৰিলো এতিয়া মছলা দিম কমচে কম 50,000 20,000 10,000 ফলোৱাৰ্ছ হ'লেও যাবই সেইটো যাবই সেইটো 100% মানে অকমান হিংসা কৰিয়া চবতকৈ বেছি আছে ভাল হৈছে এনে তুমি খাইছো এবাৰ মই নেকুছো যদি সেইটো কথা কোৱা মানে আছা নে নাই সেইটোৱে ক'ব লাগিব থাকিব পাওঁ নে থাকিব পাওঁ এইটো কেনেকুৱা কনফিউজন মানে ভাবিলা কোনোবা এটা ভাবি ল'লে হৈছে নমস্কাৰ মই বৈনৰীনা আমাৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো আৰু দেখিছে আজি আমাৰ লগত কোন আছে বটা ভাই নমস্কাৰ আৰু ধন্যবাদ মোক আপুনি মতাৰ বাবে স্বাগতম জনাইছো তোমাক আমাৰ অনুষ্ঠানলৈ আজি বটা ভাইৰ লগত বহুত কথা পাতিম আৰু হি আমাক বহুত মানে স্পেশাল কিবা এটা ৰান্ধি খুৱাম বুলি কৈছে কি ৰান্ধি খুৱাব এবাৰ কৈ দিয়া গাহৰি খৈছা চৌটো পাতি দিওঁ চৌটো দি দিয়ক জুই এনে নষ্ট হৈছে আমাৰ এটো অকমান ধৰি থাকিব লাগিব কেৰাহীখন মানে আৰ্টিফিচিয়েলটো চৌকাখন আমি আছো কাৰ্বি আংলঙত পাছফালে ধুনীয়াকৈ নৈ গৈ আছে আৰু এতিয়া আমি ইয়াতে কথা পাতিম আৰু গাহৰি বনাই আমি কথা পাতিম ঠিক আছে গাহৰিটো দি দিয়া গাহৰিটো দিম কেৰাহীখন গৰম হৈ লওক ঠিক আছে তোমাক যে বটা ভাই বুলি মাতে নামটো তুমি মানে কিয় দিলা বটা ভাই যে দিলা সেইটো এটা ৰিজন আছে মই এইটো কৈছোঁ বহুত জেগাতো কৈছোঁ মানে হেৰি হ'ল আমাৰ যে সম্বন্ধটো ডাঙৰ আমাৰ সকলোতকৈ সম্বন্ধটোৱে ডাঙৰ সেই সম্বন্ধত সৰু সৰু ল'ৰা ছোৱালী দুটাই মোক সম্বন্ধটো ধৰিছিলে বৰ্তা বুলি আৰু সেইটো বেলেগে ভাবে ধেমালিতে কয় বুলি ধেমালিতে কোৱাৰ বাবে বাকী চবেও মাতিবলৈ ধৰিলে ধেমালিতে বৰ্তা ভাই গোটেই গাঁও মানে বৰ্তা ভাই হৈ থাকিলে সেই গাঁও মানে মতাৰ পিছতে এনেকৈ মই বৰ্তা ভাই হৈ থাকিলে ৰাইজৰ বৰ্তা ভাই বুলিয়ে চিনি পাওঁ তোমাক আৰু তোমাৰ যোনটো অৰিজিনেল নাম সেইটো কি হয় সেইটো দেৱজিৎ গগৈ ময়ো গগৈ আহোম মানুহ আমি আৰু তুমি যে বটা ভাই নামটো দিলা মানে তোমাৰ মনলৈ কেনেকৈ আহিলে মানে ফেচবুকত যে এইটো নামে দিয়ে মই মানে কণ্টেণ্টবিলাক বনাম মানে সেইটো নামটো অলৰেডি বহুত মানে গম পায় আৰু বেলেগ নাম মোক গাঁৱত গম নাপায় ৰিয়েল নামটো গম নাপায় আৰু এটা নাম আছিলে গাঁৱত বনা সেইটো কৈ নিদিওঁ মোৰ লাজ লাগে ক'ব নোৱাৰা নাম নে পৰা নাম ই এতিয়া মাতিছিলে ভাইটিটোৱে খালি নকওঁ এতিয়া লাজ লাগে আৰু সৰুতে মাতে এতিয়া বৰ্তা বুলিয়ে মাতে প্ৰায়ভাগ লথৌ বুলি মাতে নহয় লাজ লাগে এতিয়া কেৰাহীটো গৰম হৈছে চাগে আৰু গৰম হৈছে খৰি ৰ'ব এতিয়া নিদিব আৰু তুমি ইয়াতকৈ আগতে পডকাষ্টলৈ গৈছানে গৈছোঁ হেৰি মই হিমাশ্ৰী বা তালৈ গৈছোঁ JS আনস্ক্ৰিপ্টেড তাত দি থৈ আহিছোঁ কেনেকুৱা লাগিলে মানে ভয় লাগিছিলে নেকি প্ৰথমতে মানে এক্সপিৰিয়েঞ্চ নাই যেতিয়া অলপ ভয় ভাৱ এটা আহে কিবা কৈ পাম নেকি বেলেগকৈ আজি ভয় লাগিছে নেকি আজি নাই লগা আজি এক্সপিৰিয়েঞ্চ হৈ আছে আজি শিকি আহিছোঁ ভাল লাগিলে মানে এনেকুৱা কণ্টেণ্টটো বনাবলৈ তোমাৰ মনত কেনেকৈ আহিলে এনেকুৱা কণ্টেণ্টটো মানে মই নিজে গম নাপালোঁ মই জাষ্ট ফানি ভিডিঅ' বনাইছিলোঁ কেনেকৈ হৈ গ'ল ভইচটো অলপ ইউনিক কৰিছিলোঁ তেতিয়া ভিডিঅ'টো গুচি গ'ল মানে কেৰাহীখন গৰম হৈ গ'ল তুমি এতিয়া মাংসটো দি লওঁ মই এখন ধৰি দিওঁ এখন ধৰি দিয়ক নহ'লে পৰি থাকিব আৰু ভিডিঅ' বনোৱা আৰু কি কৰা এতিয়া মানে বেলেগ কিবা কৰি আছে নেকি ভিডিঅ' বনোৱাৰ বাদেও ভিডিঅ' বনোৱাৰ বাহিৰে মই খেল খেলি থাকোঁ খেল খেলা আৰু ভিডিঅ' মানে বনোৱাৰ আগতে শুনিছোঁ তুমি বাহিৰত আছা বুলি চেন্নাইত আছিলা কি কৰি আছিলা চেন্নাইত মই প্ৰথম হোটেলত কাম কৰিছিলোঁ হোটেলৰ পৰা মই আপোনাৰ আকৌ ৰেচিডেঞ্চিত গ'লোঁ ৰেচিডেঞ্চিত যোৱাৰ পিছত মই আকৌ চিকিউৰিটিত গুচি গ'লোঁ এই চিকিউৰিটিত যাওঁতে এটা ভিডিঅ' ভাইৰেল হৈছিলে চাইছে চাগে কোনটো ভিডিঅ' এইটো শুনিছোঁ পুলিচ আম ভাবিছিলোঁ চিকিউৰিটি বনি গ'লোঁ চোৰ ৰখিবলৈ দিছিলা নিজে চুৰ কৰিলোঁ সেইটো ভিডিঅ' এইটো ভিডিঅ' চাইছিলোঁ বহুত ভাইৰেল হৈছিলে তোমাৰ বাৰু প্ৰায় ভিডিঅ' চাওঁৱেই ফেচবুকত ভাল লাগে মানে এনেকৈ সৰুৰ পৰাই তুমি মানুহক হহুৱাই থাকানে মই টেংলাই গৈ থাকোঁ মানে ইমান অভাৰ নকৰোঁ মানে মানুহে যাতে এটা লিমিটত ভাল পায় সেনেকুৱা কৰোঁ মই প্ৰথমতে মানে কেলে 2 পিচমান দি লৈছোঁ গম পাইছেনে মানে ইয়াত তেলটো ওলাবলৈ তাৰপিছত এতিয়া যেতিয়া খৰিচা গাহৰি হ'ব ন মানে তেল
নোলালে ৰঙা মাংসটো লাগি ধৰিব অঁ সেইকাৰণে মানে আজি তোমাক অলপ কষ্ট দিছোঁ বহুত মানে একো নাই এইবোৰ কষ্ট মই য'তে ত'তে মাৰ খাই ঘূৰি ফুৰা মানুহ ভিডিঅ' কৰোঁতে হয় নি মানে মই এনেই নতংকি কৰি থাকোঁ ন চবৰ লগতে অঁ মানুহক জিনা হাৰাম কৰি দিওঁ অঁ হিন্দীত ক'বলৈ গ'লে আৰু এপিচ আছে মই দি দিওঁ দিয়া অঁ আপুনি খালি কেৰাহীখন ধৰি থাকক ধৰি আছোঁ নহ'লে কৈ দিব আৰু ঘৰত কেতিয়াবা ৰান্ধা নাই নাৰান্ধো তুমি ইমান নবনোৱা ন ঘৰত নবনাওঁ অঁ দিয়ক এখন মই ধৰি লৈছোঁ দিয়ক তুমি যেতিয়া মানে তেল পৰিব ফাৰ্ষ্ট ভিডিঅ'টো দিছিলা ইমান ভাইৰেল হ'ব বুলি ভাবিছিলা নাই নাই ভবা নাই মই জাষ্ট মানুহক মই ভিডিঅ' শ্বেয়াৰহে কৰিছোঁ অঁ মই যে এনেকুৱা মানে মানুহে ভাল পাব বুলি ভবা নাছিলোঁ অঁ তেওঁ মানুহে ভাল পালে সেইকাৰণে নেক্সট ভিডিঅ' উলিয়াই দিলোঁ মই আৰু মনলৈ কেনেকৈ আহিলে মানে সেইটোৱে যে বনাম সেইটোৱে মানে লাইনকেইটা সেইকেইটাই ক'ম তেনেকৈ মনলৈ তেনেকৈ অহা নাছিলে মই জাষ্ট ভিডিঅ' বনাই দিলোঁ বনোৱাৰ পিছত ভইচটো বোলো কিবা এটা কৰোঁ মই যিটো নৰ্মেল ভইচ কৰিছে সেইটো মই এতিয়াও লগালগ উলিয়াই দিব পাৰিম অঁ মানে সেইটো 90% মোৰ ভইচ কিন্তু যেতিয়া এডিট কৰোঁ ভিডিঅ'টো সেইটো মানে এডজাষ্ট কৰোঁতে অলপ হেৰি কৰি দিওঁ তেতিয়া মানে ক্লিয়াৰ আহে অঁ সেইটোৱে আৰু ভিডিঅ'বিলাক চব তুমি নিজে এডিট কৰা অঁ নিজে এডিট কৰোঁ নিজে কৰা আৰু এতিয়া নতুন কাম কি কৰিম বুলি ভাবিছা নতুন এতিয়া এইবোৰে কৰি থাকিম আৰু অঁ আকৌ বাহিৰত যাম বুলি ভাবিছা নেকি বাহিৰত যাম বুলি ভবা নাই সেইটো নাই ভবা ন মানে বাহিৰত থাকিবলৈ বেছি ভাল নে ইয়াতে থাকি কাম কৰিবলৈ বেছি ভাল লাগিছে মই আনকালে ইমান দিন ঘৰত নাথাকোঁ হ'লে কিন্তু এবাৰ বেছি ভাল লাগিছে অঁ আৰু কিমানলৈকে পঢ়িলা মই ছেকেণ্ড ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িলা এক্সাম নিদিলোঁ কেলৈ নিদিলা ছেকেণ্ড ইয়েৰ মই প্ৰথমতে হাই ছেকেণ্ডেৰী পঢ়োঁতে মই ছোৱালীৰ লগত বহাই দিলে অঁ ছোৱালীৰ লগত বহাই দিয়া লাষ্ট লাগিলে মানে মই ভাবিছিলোঁ দেখুৱাব বুলি আহিছিলোঁ তাই পৰীক্ষাত অঁ নেদেখুৱালে মই লাষ্ট পালোঁ মই এদিনহে গ'লোঁ পৰীক্ষালৈ বাকী কেইদিন নগ'লা আৰু নগ'লোঁ নিদিলোঁৱে তাৰপিছত তাৰপৰা গেপ চাৰ্টিফিকেট লৈ সৌপথাৰত পঢ়িলোঁ সৌপথাটো মই এদিনে এক্সাম দিলোঁ এদিন দিয়াৰ পিছত মই চেন্নাই পলাই গ'লোঁ তোমাৰ এতিয়া অৰিজিনেল ঘৰটো অৰিজিনেল চুঙাজান মাজগাঁও মাজগাঁও মই খৰি এডাল দি দিওঁ নিব বাঁহ খৰি এডাল এইডাল জুইও নুমাই গৈছেগৈ আৰু কেতিয়াবা এনেকুৱা হৈছে নেকি যে কামবিলাক আৰু নকৰোঁ এইখিনিতে থাকক মানে আমনি নিচিনা লাগিছে নেকি কেতিয়াবা প্ৰথম মানে বেয়া কমেণ্ট আহিলে তেনেকুৱা লাগে কিন্তু বেয়া কমেণ্ট অহাতকৈ ভাল কমেণ্ট বেছি আহে সেইকাৰণে কৰিবলৈ মন যায় আৰু সফলতাৰ আঁৰত ষ্ট্ৰাগলখিনি মানে পইচা পাতিৰো দিগদাৰ হৈছে নেকি ফাৰ্ষ্ট নাই নাই ভিডিঅ' নাই বনাইছিলা মই যি মানে যেনেকুৱা ভিডিঅ' বনাওঁ সেইবোৰত পইচা পাতি একো খৰচ নহয় মোবাইলটো উঠালে ভাবিলে মনত কিবা এটা বনাই দিলে বছ পষ্ট কৰি দিলে তাত একো পইচা পাতি কথাই নাহে আৰু তুমি বহুত চিম্পুল মানুহটো মানে অঁ ভাল লাগিছে সেইকাৰণে সেইটো আগতেও কৈছোঁ মোক চিম্পুল মই এনেকৈয়ে আৰু আৰু সফল হ'বলৈ পইচা কিমান দৰকাৰ বুলি ভাবা তুমি পইচাটো দৰকাৰ হয়নে মানে সফলতাৰ পইচাটো আজিকালি চবকে দৰকাৰ হয় ন পইচা নহ'লেতো ঘৰৰ পৰা ওলাই যাব নোৱাৰোঁ এইটো কথা হয় সেইটো সঁচা কথা আৰু তুমি যেতিয়া ফাৰ্ষ্ট তোমাৰ ভিডিঅ'ৰ পৰা মানে উপাৰ্জন কৰিছিলা তেতিয়া কেনেকুৱা লাগিছিলে মনটো ভাল লাগিছিলে কিমান টকা উপাৰ্জন কৰিছিলা মই প্ৰথম ফাৰ্ষ্ট মান্থ মোৰ 18,600 মান আহিছিলে ফেচবুকৰ পৰা ফাৰ্ষ্ট সেইটো দৰমহা নিচিনা ভাল লাগিছিলে চাগে বহুত বেছি ভাল লাগিছিলে চাগে ভাল লাগিছিলে এটা মানে চিকিউৰিটিত মই চিকিউৰিটি সমানেই দৰমহাটো হ'লে সেনেকুৱাই হ'ল মানে ঘৰত থাকি মই ঘূৰি ফুৰি যেনেকৈ আছোঁ তাততো নিজৰ ডিউটিটো কৰিব লাগিছিলে বাৰু ইয়াত ঘূৰি ফুৰি ভিডিঅ' এটা বনাই হেৰি কৰিলোঁ ধুনীয়া মানে ঘৰত থকা নিচিনা মজা নাই ন ঘৰত থাকি কাম কৰা নিচিনা এইটো মানে আজি এইটো মানে অলপ বেলেগ ষ্টাইলৰ যে আপুনি জুইটো দিয়কচোন এবাৰ পিঁয়াজ গোটেইখিনিয়ে দি পালোঁ একো নাই চলি যাব জুইটো আছে নাই বাৰু জুইটো দিয়ক আপুনি মই ধৰি লৈছোঁ আপুনি জুইটো দিয়কচোন ফুচুঙা পাহৰি গ'লোঁ আনিবলৈ তুমি যে মানে এফবিটোৱে বাছি ল'লা কেলে মই প্ৰথমতে ইনষ্টাত শ্বেয়াৰ কৰা হ'লে ৰিলবোৰ তাৰপিছত মানে মোৰ ইনষ্টা 3টা একাউণ্ট বেন কৰি দিলে তাৰপিছত এতিয়া ফেচবুকটোৱে বাচিলেগৈ ফেচবুকটো বাছোঁতে মানে মই অকল ফেচবুকতে দিবলৈ দিছোঁ মাংস এপিচ পৰি থাকিলে একো নহয় বেন মানে সিহঁতে পইচা ডিমাণ্ড কৰিছিলে মই আৰু বাদ দিলোঁ আৰু ইনষ্টা চলোৱাতকৈ নচলোৱাই ভাল বোলো এই ন অকল মোৰ বুলিয়ে নহয় অসমত বহুতো বেন হৈছে সেইকাৰণে আৰু তাক কি ক'ম আৰু যদি ইনষ্টাগ্ৰামে নিজেই যদি বেন কৰি দিয়া অলপ কথাতে কিবা এটা মানে কোনোবাই ক'লে বুলিয়ে কোনোবাই ৰিপৰ্ট মাৰিলে বুলি ইনষ্টাত নকওঁ আৰু ইনষ্টাত একো লাভেই নাই আৰু যিসকলে কৈছে সেইসকলে একাউণ্ট যাবই কোনোবা কমচে কম 50,000 20,000 10,000 ফলোৱাৰ্ছ হ'লেও যাবই সেইটো 100% মানে অকণমান হিংসা কৰি চবতকৈ বেছি আছে আৰু ইউটিউবত কাম কৰিম বুলি ভাবিছা নাই
ইউটিউবতো লাহে লাহে মই খুলি থৈছোঁ ইউটিউবটো এতিয়া মানে 2000 মান ছাবস্ক্ৰাইবাৰ আছে মোৰ আৰু ফেক একাউণ্টো আছে এটা সেইটোত 22000 মান আছে ছাবস্ক্ৰাইবাৰ বৰ্তা ভাই শ্বৰ্ট বুলি যিটো ইউটিউবত আছে সেইটো ফেক ইউটিউব আৰু তোমাৰ অৰিজিনেলটো কোনটো হয় অৰিজিনেলটো ফটোৱা ব্লগ বুলি আছে বৰ্তা ভাই ফটোৱা ব্লগ বুলি ফ্ৰী টাইমত কি কৰি থাকা মানে কি কৰি বেছি ভাল পোৱা ফ্ৰী টাইমত মই এনেই লোকৰ ঘৰে ঘৰে আড্ডা মাৰি ফুৰোঁ হয় নি মেইনটো মই লগৰখিনি ঘৰলৈ বেছি যাওঁ লগৰখিনি ঘৰতে টাইম পাছ কৰোঁগৈ হহুৱাই থাকোঁ মই সিহঁতক কিবা এটা নহয় কিবা এটা কৰি মানে হহুৱাই থাকোঁ আপুনি মোক এটা কথা কওক এতিয়া আপুনি মানে এনেকৈ বনাই যে কথা পাতি পাতি এনেকৈ কৰিম বুলি ক'বা মানে কেনেকৈ মই ভাবি আছিলোঁ মানে কিবা এটা কৰিম ভাবি আছিলোঁ মানে তোমাৰ ছ'চিয়েল মিডিয়াত তাৰপিছতে মানে চবেইতো আজিকালি পডকাষ্ট কৰিয়ে আছে মই কি কৰিম ভাবোঁতে মই মানে ৰান্ধি বহুত ভাল পাওঁ মই আচ্ছা ভাবিলোঁ যে ৰান্ধি অলপ কথা পাতিম আৰু এনেকৈ বেছি ভাল লাগিব আৰু কোনফালৰ মানুহে কেনেকৈ ৰান্ধে সেইটো অলপ গম পাম অঁ ঠিক আছে এনেকৈ বনোৱা দেখিছে নাই আজিলৈকে এনেকৈ বনোৱাটো নাই দেখা চাগে নাই দেখা আৰু তুমি এইটো পিঁয়াজটো কথা দি দিওঁ নেকি দি দিয়ক মানে অফ কেমেৰাও তুমি এনেকুৱাই নেকি মানুহটো এনেকুৱাই চবেই গম পায় সিহঁতিও আছে চবেই গম পায় এনেকুৱাই বেলেগ বুলিবলৈ নাই আৰু মোৰ মানে অন কেমেৰা যেনেকুৱা অফ কেমেৰা তেনেকুৱাই অঁ তোমাৰ চকুত কিবা এটা লাগি আছে ইফালে ইয়াত গ'ল ফুটা আৰু অনুৰাগীয়ে তোমাৰ লগত কেতিয়াবা এনেকুৱা প্ৰেংক কৰিছে নেকি যিটো মানে তোমাৰ এতিয়াও মনত আছে হাঁহি উঠে মনত পৰিলে তেনেকুৱা হয় নেকি কেতিয়াবা প্ৰেংক বা বহুত কৰিছে কিন্তু আজিও হৈছিলে যেতিয়া আপুনি ভিডিঅ' শ্বুট কৰি আছিলে তেতিয়াও কৰিছিলে হিমাশ্ৰী বায়ে কৰিছিলে আৰু সেই যিজনী ছোৱালীয়ে কৈছে সেইজনী যে মতা মাত মাইকী মাত চব উলিয়াই যে চিনি পায় ভিডিঅ' চাইছে তেওঁ প্ৰীতি গাৰ্ল নে কি বুলি তাই কৈছিলে ময়ো তাইক বোলো বদলা এটা ল'ম ৰখি থাকিবা টাইম আহিব দিয়া তেনেকৈ কৈ থৈ দিছোঁ এতিয়ালৈকে তুমি যে এতিয়া ৰান্ধি আছা এইটো লৈ কিবা ডাইলগ এটা দিব পাৰিবা নেকি পাৰিম মোৰ লগালগ আহিছে দিয়া আৰু খুচৰি নাথাকিবা পৰি যাবা গাহৰি মাংস বনাই আছোঁ জুইটোৱে নুমাই গৈছিলে আকৌ জুই জ্বলালোঁ হাততে পৰিলে এতিয়া মছলা দিম পৰিলে চেচে কেৰাহীখন পৰি থাকিলে আকৌ উঠাই লওঁ এইটো মানে নদী কিনাৰত এনেকুৱাই হয় আৰু নাই পৰা নাই বোলো এটা মাংস কি পিছে চিন্তা এইটো কি হ'ল এইটো চাইডে দিব লাগিব নেকি এইটো কাৰণে পইচাটো উঠাই দিওঁ নেকি এইটো একোৱে নালাগে নাই ধৰি গৈ থাকিব লাগিব কেৰাহী আকৌ পাতিবলগীয়া হৈছে কেৰাহীখন পাতি দিলোঁ আকৌ এটা পৰি থাকিলে ইটো উঠাইছোঁ ইটো পইচা নমাই দিওঁ একেবাৰে কেৰাহীখন পৰি থাকিছিলে আকৌ উঠাবলগীয়া আকৌ উঠাই দিছোঁ হৈ গ'ল বহুত কষ্ট মাংস বনোৱা আজিৰ পৰা মাক কষ্ট নিদিওঁ দেই এনেকৈ ভাত খাওঁ কৰি নাথাকোঁগৈ আৰু এতিয়া বুজি পাইছে কিমান কষ্ট বাইদেউ পানীটো দিয়ক পানীটো অলপ দি দিওঁ ন কিমান দিন ক'বা দেই আৰু দিয়ক গোটেইটো দি ডাঙৰ এতিয়া অলপ ঢাকি থওঁ এইটো ধুনীয়াকৈ পিঁয়াজটো কমি যাব তেতিয়ালৈকে পিঁয়াজটো কমাল এতিয়া তুমি কোৱা তুমি ৰিলেশ্যনশ্বিপত আছা নাই বহুত গভীৰ প্ৰশ্ন সুধি দিলে সেইটো আপুনি কি বুলি ক'ম মই এতিয়া যোনটো ভাষা সেইটোৱে কোৱা আছোঁ বোলে ধৰি লওক কি ক'ম মিছা কথা কৈও লাভ নাই ন সঁচা কথা দিয়াটো ভাল আৰু জানিব লাগে চবেই হয় নি এনেই কৈছোঁ বুলি ভাবে নহয় আছোঁ বুলি ধৰি লওক আৰু নাথাকিব পাৰোঁ থাকিবও পাৰোঁ সেইটো কথা কোৱা নহ'লে আছা নে নাই সেইটোৱে ক'ব লাগিব থাকিবও পাৰোঁ নাথাকিব পাৰোঁ এইটো কেনেকুৱা কনফিউজন মানে ভাবি লওক কোনোবা এটা ভাবি ল'লে হৈছে মইতো আছা বুলি ধৰি লৈছোঁ তেতিয়া তোমাৰ কাৰণে কেইটামান ৰেপিড ফায়াৰ আছে ষ্টাৰ্ট কৰোঁ ঠিক আছে মই ৰেডি অ'কে কি কৰিব লাগিব এইকেইটাত মানে তুমি যোনটো হয় সেইটো অকল আনচাৰ দিলেই হ'ব অ'কে ঠিক আছে FB নে ফ্ৰী ৱাইফাই FB কি বেছি ভয়ংকৰ মাৰ গালি নে তোমাৰ অনুৰাগীবিলাকৰ নিগেটিভ কমেণ্ট কি ক'লে বুজি নাপালোঁ মানে
কোনটো বেছি ভয় লগা তোমাৰ কাৰণে মায়ে দিয়া গালিখিনি বেছি ভয় লগা নে মানে তোমাৰ অনুৰাগীসকলে দিয়া মায়ে দিয়া গালিখিনি নিগেটিভ কমেণ্টখিনি মায়ে দিয়া গালিখিনি মানে কমেণ্টখিনি মই ডিলিটো কৰি দিব পাৰিম ন আৰু যোনে বেয়া পায়তো বেয়া পায় যোনে ভাল পায়তো ভাল পায় কি খাই বেছি ভাল পোৱা ফাষ্ট ফুড খাই ভাল পোৱা নে ঘৰুৱা থলুৱা খাদ্য মই গাহৰি ভাত খাই বেছি ভাল পাওঁ মানে হোটেলত বনোৱা হওক ঘৰত বনোৱা হওক খুব ভাল পাওঁ আৰু মই নিমখ অকণমান দি লওঁ দেই তেতিয়ালৈকে সিজিও থাকিব আৰু কি হালধি দিবানে হা হালধি দিবানে দিব লাগিব দি পিনে এবাৰ হেৰি কৰি দিম তুমি ঘৰত নাৰান্ধো বুলিয়ে কৈছা যেতিয়া এইটো তুমি কেনেকৈ মই ইয়াত যে ট্ৰাই কৰিছোঁ বনাবলৈ কাৰোবাৰ পৰা শিকি আহিছা নেকি শিকা নাই মানে চেষ্টা কৰি আছা এতিয়া শিকা মানে কোনোবা এটা কৈ পঠিয়াইছিলে আৰু অকণমানকৈ অকণমানকৈ কৈ পঠিয়াইছিলে কেনেকৈ বনাব ইমান যে হেৰি নাই মানে কেনেকৈ বনাব লাগে কি কৰিব লাগে সেইটো অলপ জাষ্ট কৈ দিছিলে আৰু ৰেপিড ফায়াৰকেইটাৰ পৰা আকৌ আঁতৰি গ'লোঁ আমি টোপনি বেছি ভাল পোৱা নে মোবাইল গেম খেলি মোবাইলত মই গেমেই নেখেলোঁ গেম নেখেলা মই অফলাইনে খেলোঁ ডাইৰেক্ট আৰু হিৰো নে ভিলেইন গুণ্ডা অঁ ক্ৰাছৰ লগত বিয়া হ'ব খুজিবা নে 1 মিলিয়ন ফলোৱাৰ্ছ 1 মিলিয়ন ফলোৱাৰ্ছ চিট কৰি দিছে গাৰ্লফ্ৰেণ্ডক দি গাৰ্লফ্ৰেণ্ড ক্ৰাছ নহয় ন কেলে হয় হ'ব হৈছে নহ'ব হ'ব হৈছে নকওঁ আৰু পইচা নে শান্তিৰ টোপনি এই বৰ সাংঘাতিক প্ৰশ্ন দিছে আপুনি টোপনিও লাগে পইচাও লাগে এটাই ক'ব লাগিব মানে পইচা পইচা হ'লেহে টোপনি যাব পাৰিম ভালকৈ পইচা নহ'লে টোপনি যাব নধৰে আৰু এইটোতো হৈ আছে আমাৰ তাৰপাছতে আৰু এটা আমাৰ গেম আছে মানে ইয়েছলৈ তুমি এইটো দাঙিবা আৰু নহ'লে এইটো অ'কে মই জুইটো বহাই লওঁ এবাৰ ৰ'ব দেই ঠিক আছে আৰু আন্ধাৰো হৈ আহিছে সেইকাৰণে অকণমান মানে সোনকালে কৰিছোঁ আৰু ইয়েছ নো কেইটা মই মানে লিখি আনিছোঁ আৰু তোমাক এতিয়া মই সুধোঁ কেতিয়াবা ছ'চিয়েল মিডিয়াত মানে কমেণ্ট পঢ়ি নিজকে চেলিব্ৰিটি ফিল হৈছেনে নাই হোৱা কেতিয়াবা ভিডিঅ' বনাওঁতে মানুহে চাই আছে বুলি লাজ পাইছা নেকি তুমি লাজ কৰা লাজ কৰোঁ কেতিয়াবা মানে যিবোৰ অচিনাকি মানুহ আছে যিবোৰ মোবাইলত দেখি থাকে সেইবোৰ ৰিয়েল লাইফত দেখিলে মানে ৰিয়েকশ্যন বেলেগ দিয়ে ন সিহঁতৰ ওচৰত ভিডিঅ' কৰিবলৈ লাজ থাকে আৰু কেতিয়াবা ভিডিঅ' আপলোড কৰি মানে কৰাৰ পাছত আকৌ ভাবিছা নেকি যে ভিডিঅ'টো মই কেলে আপলোড কৰি ডিলিট কৰি আকৌ নতুনকৈ নাই ভবা আজিলৈকে এনেকুৱা হোৱা নাই ক্ৰাছ মানে একেলগে 2-3জনী ছোৱালীক প্ৰপ'জ কৰিছা নাই কোৱা দাঙি দিয়া এইটো ন এইটো এনেকুৱাটোহে আৰু তুমি ভাবা নেকি প্ৰেমে মানুহৰ জীৱন সলনি কৰে বুলি কিছুমানৰ কৰে চাগে তোমাৰ কৰিছে নাই তেনেকৈতো নাই পাহৰি গৈ থাকোঁ মানে মই পাহৰি গৈ থাকোঁ নাই কি চেঞ্চ আৰু নিজৰ মতে আছোঁ বাছ সেইটোৱে এতিয়া যে ইমান ভাইৰেল হ'লা তোমাক অসমৰ বিভিন্ন মানুহে চিনি পায় তাৰ পাছত তোমাৰ এতিয়া ছোৱালী যোগাবলৈ অকণমান কষ্ট হৈছে নেকি বহুত কষ্ট অকণমান কষ্ট নহয় বহুত কষ্ট এইকেইটা মানে এতিয়া ক'ৰবাত কিবা এটা কৰিবলৈ এতিয়া মানে অকণমান ফটো চটো যদি ওলাই যায় নহয় দিগদাৰ হৈ যায় ন আৰু আমাৰ পডকাষ্টলৈ আহি তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে আৰু প্ৰথম এক্সপিৰিয়েঞ্চ মই এনেকুৱা হিমাচী বা তাতো গৈছোঁ কিন্তু ধুনীয়াকৈ বহিলে কিন্তু এনেকুৱা প্ৰথমবাৰ গৈছোঁ আৰু লৈছে মাধুৰ্য দায়ো লৈছে বৰপথাৰৰে হয় তেওঁ লৈছে কিন্তু এনেকুৱা প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ মুঠতে আমাৰ গাহৰিটো সিজিছেগৈ আৰু অকণমান টেষ্ট কৰি চাম নিশ্চয় এতিয়া আৰু জলকীয়া গুড়ি দিয়ক অকণমান জলকীয়া চলকীয়া দিয়া নাই মাংসটো প্ৰায় সিজিছে আৰু আদা নহৰু অকণমান দি দিয়ক এপাৰ দি দিয়া হৈ যাব চাগে ন হৈ যাব হৈ গ'ল আৰু এইটো আৰু আন্ধাৰো হৈ গ'ল জলদি শেষ কৰোঁ আৰু কিবা প্ৰশ্ন আৰু একো প্ৰশ্ন নাই এতিয়া গাহৰিটো টেষ্ট কৰিম আমি মানে বহুত আছে কিন্তু মানে এতিয়া সময় নাই পোহৰটো গুচি গৈছে যে হেৰি দিবানে গাছটো দিবানে এতিয়া গাছটো দিব লাগিব গাছটো দি দিওঁ ন লাষ্ট এণ্ডিং এইটোৱে আৰু তাৰপিছত আমাৰ গাহৰিও শেষ হ'ব কথা পাতিও শেষ হ'ব
কথাটো বহুত আছে পাতিবলৈ কিন্তু সময় অভাৱ আকৌ বেলেগ এদিনা পাতিম দিয়ক আকৌ পাতিম তুমি আমাৰ দৰ্শকক কিবা ক'ব বিচাৰিবা নেকি তোমাৰ কেৰেক্টাৰত থাকি কথাখিনি আমাৰ দৰ্শকক কোৱা তেতিয়া বেছি ভাল লাগিব অ'কে বানান্না বাক সকলোৱে ছাপোৰ্ট কৰিব মোকো ছাপোৰ্ট কৰিছা বহুত ভাল লাগে এনেকৈ মৰম দিলা সকলোকে মৰম দিবা বানান্না বাকো দিবা বানান্না বাই বহুত ভাল ভাল কাম কৰিব এতিয়া থেংক ইউ সকলোকে মৰম দি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মোৰ কাৰণে কৰি দিবা গাহৰিটো হৈ গ'ল দিয়া ইয়াত এক পিচ টেষ্ট কৰি চাওঁ এবাৰ তুমি টেষ্ট কৰি চোৱা এবাৰ অ'কে গাহৰিটো হৈ গ'ল বাৰু আজি ফাৰ্ষ্ট বনাইছা ফাৰ্ষ্ট বনাইছে দেই তোমাৰ হাতত আজি ফাৰ্ষ্ট খাম আৰু তুমিও ফাৰ্ষ্টে বনাইছা চাগে আজি কাবাব ফাৰ্ষ্ট বনাইছে ফাৰ্ষ্ট খাম আৰু বেছি মছলা নাই দিয়া একো গম পাইছে আপুনি পাইছে একো মছলাই দিয়া নাই তুমি তাৰপাছত ইমান মানে ভাল হৈছে এনেকৈ তুমি খাইছো এবাৰ মই এনেই কৈছো যদি খাম বাৰু জানো মই বিশ্বাস হোৱা নাই মই যে এনেকৈ বনাব সঁচাকৈ ভাল হৈছে তুমি এবাৰ খোৱা আৰু দৰ্শকক কোৱা তুমি কেনেকুৱা বনাইছা ফাৰ্ষ্ট টাইম বনাইছাতো কৃষ্ণ ৰ'ব দিয়ক এনেকৈ খাই দিওঁ এতিয়া একো নহয় প্ৰকৃতিতে আছোঁ আৰু ভাল হৈছে নাই কোৱা ভাল বনাইছে আৰু আপোনালোকলৈ ধন্যবাদ থাকিল যিহেতু গধূলি হৈ আহিছে আৰু আমাৰ অনুষ্ঠানটো আজি ইমানতে সামৰণি মাৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ আগলৈও আমাক ছাপোৰ্ট কৰি যাব আৰু আশীৰ্বাদ কৰি যাব আকৌ লগ পাম এজন নতুন অতিথি আৰু এক নতুন কাহিনীৰ সৈতে ধন্যবাদ